দুখীয়া ল'ৰা এজন প্ৰথম প্ৰথম হাজাৰ হাজাৰ সপোন দেখে, কিন্তু এই সপোনবিলাক যেতিয়া ধীৰে ধীৰে ভাঙিবলৈ আৰম্ভ কৰে ন, তেতিয়া যে তাৰ কিমান পৰিমাণ কষ্ট হয় সেইটো কেৱল এই দুখীয়া ল'ৰা এজনে জানে। মানুহে দুখীয়া ল'ৰাবোৰৰ, দুখীয়া মানুহবোৰৰ মনৰ ফিলিংছৰ কোনো মূল্য নিদিয়ে। তেওঁলোকৰ যে কষ্ট পাই আছে সেইটো তেওঁলোকে মনেই নকৰে। সেইকাৰণে টকা, এই দুনিয়াটো কেৱল টকাৰ পিছে দৌৰি ফুৰা এটা গাড়ীৰ দৰে হৈ গৈছে। দুনিয়াৰ সকলোৱে কেৱল টকাৰ পিছে দৌৰি ফুৰিছে। ভাল পোৱা, থ্ৰিলিং এইবিলাক কোনো মাইনে নাৰাখে। আৰু দুখীয়া ল'ৰা এজনৰ টকা নহ'লে কোনেও ভাল নাপায়। তুমি যিমানে তাক মৰম কৰা কিয়, যদি তোমাৰ কাছত টকা নাথাকে তেনেহ'লে তোমাক কোনেও ভাল নাপাব। মাক দেউতাকেও এটা সময়ত তোমাৰ প্ৰতি বিৰক্ত হ'ব, কাৰণ টকা, প্ৰথমে কৈছোঁ, টকাটো এনেকুৱা এটা বস্তু যি সকলো কিছু কৰিব পাৰে, সকলো চেঞ্জ কৰি দিব পাৰে। সেইকাৰণে টকাটো ইনকাম কৰিব লাগিব। টকা ইনকাম কৰিলেহে আপোনাৰ মূল্য বাঢ়িব। আপুনি যাৰ সন্মুখত সন্মান নাপাইছিল আগতে, তাৰ সন্মুখত সন্মানীয় ব্যক্তি হিচাপে গঢ়ি উঠিব পাৰিব। তো দুখীয়া ল'ৰাবিলাকৰ মৰম যেতিয়া ভাঙিবলৈ আৰম্ভ কৰে, সপোনবোৰ যেতিয়া এটা এটাকৈ ভাঙি যায়, তেতিয়া তেওঁলোকে পৃথিৱীৰ এই কঠিন বাস্তৱতাৰ লগত পৰিচিত হয়। আৰু তেতিয়া যে তাৰ কি পৰিমাণ কষ্ট হয় সেইটো কেৱল সেই দুখীয়া ল'ৰাজনেহে ক'ব পাৰে। গতিকে ভাল পোৱা, মৰম, স্নেহ এইবোৰ বাদ দি, মানে দুনিয়াত যদি সুখী হ'ব বিচাৰা তেনেহ'লে ভাল পোৱা, মৰম, স্নেহ এইবিলাক বাদ দি আপোনালোকে মানে কেৱল টকাহে ইনকাম কৰিব লাগিব। এনেকুৱা এটা পৰিস্থিতি আহি গৈছে, কেৱল টকা ইনকাম কৰিলেহে আপোনালোকে জীৱনত সন্মান পাব, জীৱনত এটা ভাল ব্যক্তি হ'ব।